হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি তাৰমানে বতৰটো একদম বহুত বতাহ দি আছে ন দিনত। তাৰমানে আজি আমি চিলা উৰাবলৈ আহিছিলোঁ গাইজ বন্ধুৰ লগত। আৰু এইটো চিলা গাইজ আপোনালোকে কি ধুনীয়াকৈ বনাই লৈছিলোঁ, আমি ঘৰতে বনাইছিলোঁ গাইজ। আৰু উৰাই নে নুৰাই এতিয়া আমি চাই ল'ম গাইজ। আৰু দুইজনে লগটো এতিয়া টানিব, মই এৰি দিম। গাইজ কি ধুনীয়াকৈ উৰাইছে চাওক গাইজ। বহুত ওপৰলৈ উৰাই গ'ল গাইজ, একদম চাওক গাইজ, একদম ইমান ওপৰত উৰাইছে গাইজ। ফাৰ্ষ্ট টাইম উৰাইছোঁ গাইজ আমি। বহুত ভাল লাগিলে এনেকৈ উৰাই মাত্ৰ, তাৰমান ধুনীয়া লাগিলে দেখি। আপোনালোকেও এনেকুৱাকৈ ঘৰত বনাই মাত্ৰ আপোনালোকেও মানে মুকলি জেগাত যাই মাত্ৰ অকণমান চিলাটো উৰাই চাব পাৰে। আপোনালোকৰো কি ধুনীয়া লাগিব। তাৰমানে আমি ভবা নাছিলোঁ এনেকুৱাকৈ আমি ঘৰত বনাই যে আমি চিলা উৰাম। আৰু চাওক গাইজ, গছৰ ওপৰত লাগি থাকিল গাইজ। আমি যেতিয়া চিলাটো উৰালোঁ মানে বহুত ওপৰলৈ গৈছিল ন, তেতিয়া একদম চিলাটো গছৰ ওপৰত লাগিছিল। আৰু চাওক গাইজ, আমি অকণমান মুকলি ঠাইত